ধুনু এটা কথা কওঁ শুন কিয়ে কচোন কিনো এতিয়াতো নকবি দে মই উঠিলো দে এতিয়া কৈছো কিনো কোনে শুনা নাপাই দে কওঁ তই আৰু কি আনা কৰিব দিছে কিবা বোলে কহাই সেইকাৰণে এনে কৈছো দেই মনে মনে কৈ আছা দেখো সেইকাৰণে কাম পাইছো দে কওঁ মনে মনে কোনে ক'ব খুজিলে কাই তই যে এনে কৰিব দিছে তই দেখো ফাহুৱাকে ক'ব দিছে সেইকাৰণে ভাবিছো মই আৰু ভাবিছো তই মাইক ভয় কৰিছা নেকি সেইকাৰণে এনে কৈছো মায়েৰে ভয় কৰিম কথা ক'ব আহিছে মই ভয় কৰো নেকি কি কৈছে মাইক ভয় নকৰা নকৰোতো তে ৰচোন সিদিনাখনে যি জেগা হাতে ক'বাক গৈছিলি সেইখিনি কথা কৈ দিওঁ সেই ৰচো ক'ব যাব লগা হ'লে নেকি তাই কিয় ক'ব যাব লাগে কিয় ভাই কিয় নালাগে ভাই বোলে নকৰা এতিয়া কিয় আনা কৈছে নহয় এতিয়া বুজি নাপাওঁ মায়েৰে এতিয়া মাংসৰ আঞ্জা ৰান্ধি আছে নে আছে দে কি হ'ল তই মোৰ কথা ক'ব যোৱাৰ লগে লগে মায়েৰে এখন ঠেকচা মাৰি এৰিব না এৰিব তো তে কি হ'ল মাংস আনা যাব আমিও খাব নাপাম পাম নেকি হয়তো খাব নাপাম দেখুৱাই তে সেইকাৰণে যাব দিছো তই তাকো বুজিব নাই নাই যাবাং কৈ থাক মই মায়েৰে কেৰাপে নকৰো তই ভয় কৰে দেখিছা নেকি ইচ্ছা ক'ব দিছো তো নহ'লে বাছা খাব ভাল নহয় সেইকাৰণে কৈছো নকবি হয়তো দে নকৰ দে বাপ্পা কিবা ৰাখলো দিগদাৰ লগাই ঘণ্টা এটা কিন্তু কথা কিয়ে খলৰ পিছত কিন্তু মই কৈ দিম তই কি লেপছা কি কয় খলৰ পিছত তই কি কৰিবি আকৌ তই এতিয়া ক'বাক দিছা পিছত কম নাকচলা কি চলি আহে মই ভাবিছিলো তাক কিবা কৰ খালো এই বুলি আৰু পিছত কয় তাৰ কথা চাচোন এতিয়া আৰু কি কম কিবা পতা পাৰিলে ভাল হয় ৰচোন এনেকে কৰা পতে নাচাওঁ তই পিছতো নকবি কলি পাছে আমাৰ দৰে মৰণ আছে গম পাবি কেৱাই কি হ'ল মৰা নাই খলৰ পিছত মাইৰে চোৱা পাছত ধুব না ধুবতো কিয় নুধুৱাই তে পিছত ক'ব যাবি বাচা এইবাৰ শেষনি ঠেকচা মাৰি এইটো পিছত আমি ধুব লাগিব গম পাইছা আগদিন আগৰ কথা মনত নাই মায়েৰে যে খঙতে একো কৰা নাছিল মোক বাহে চোতাল সাৰিব লাগে দিছিল নে আৰু তোক চোৱা পাছত ধুবা দিছিল নে দে নাই হয়তো দিছিল দেখুৱাই তে কৈ ফেলে কিয় মৰা নকবি মুঠো নকবি দে হ'ব দে নকৰ দে বাপ্পা কিবা কৰি ৰক্ষা দে ৰচি দেউতা তই যি মোক কিবা ক'ব খুজিছিলি কি ক'ব খুজিছিলি কৰা পাহৰিয়ে গৈছিলে কৰা নেউলাৰ দেউতাক মৰছি বাচা দেউতাক মৰছি কেংকে মই নাজানো কিবা হৈছিল সেইকাৰণে মৰছি ৰচি দেউতা মানুহবিলাক কেংকে মৰে কি কেংকে মৰে হেংকে মৰে জেংকে মৰে হেংকে মৰে তই জানা যাবত দেখে নেদাগে কেংকে মৰে কি কৈছে মই মৰি দেখাব লাগে কি কৈ নহয় কেংকে মৰে নাজানো না সেইকাৰণে তোক কৈছো দেখাই দিলে গম পালো জানা যদি নেদাগে কি কয় তই মোক এতিয়াতে মাৰিব খুজিছে মই খোজা নাই তোক দেখাই দিবিহে কৈছো বুজি কে নাপা হে প্ৰভু ঈশ্বৰ মই বিলাক মৰি দেখা দিব লাগে দেখিছা কি চলি আহি মৰাৰ পিছত মই আৰু জীয়াত হম নেকি কি ক'বা আহিছা তই যি দেখা দিবা কৈছা মোক তে কি হবি আমাৰ ভূত হৈ যাম তই তাকো নাজানা নেউলা যি বাহিয়াক মৰিলা সিও এতিয়া ভূত হ'ব ভূত কি হলে বহুত দিন হ'ল ভূতনাথ ধুব অহা নাই কি কৈছে ভূতনাথক দেখা নাই তাৰমানে তই তাৰমানে মাত্ৰা খুজিছা নেকি ভাবছিলো তোক কিয় ভাবছা যদি পাৰি যা নাম দিবি বাপা এনে নেউলাৰ দেউতাকৰ কথাবিলাক শুনি আছো কবাক কবলৈ শব্দ কৰি আছে আৰু ভূতনাথক মাত্ৰা খুজিছে কি কয় নাম দিবি দে ভূতনাথক ইমান কিয় ভয় কৰিছা ভয় কৰিব নাগে কি কয় ভূতে ভয় নকৰে কি কৰো মই দেখো ভয় নকৰো তই এতিয়া কিয় নকৰা মই এতিয়া কিনকে কওঁ তই জানা আৰু সি জানে মই নাজানো দে বাপা নাম দিবি দে বাপা আৰে বদ্ধি কৈছো দে নাম দিবি দে হ'ব দে নামটো দে মাক চকলা অলপ বেয়া চেয়া জাৰি দে বিশ্বাস নাই মাতিব পাৰে ইমান ভয় কৰা তই মই দেখো নকৰো তই কিয় কৰা আকবাৰ মাতে আহে না নাই ক'ত বা আছে ভূতনাথ ক'ত আছা ইটো আহিলে তই কিন্তু কম বস্তু নহয় দে মাতাৰ লগে ফুৰুতকে নহয় ধুনু মই তোৰ তাকে আনা খুজি আহিছিলো কিয় ভূতনাথ তহঁতে যি এলা পিন্ধছা কিনো আমি যি পিন্ধছো আমি এলা কাপোৰ পিন্ধছো কিয় ভাই কি বুলি কলি কি পুৰ বুলি কলি পুৰ নহয় কাপোৰ কাপোৰ সেই মেক্স চকলা কোৰ কি কয় কাপোৰ নহয় কাপোৰ হৈছে নে এতিয়া এইবাৰ হৈছে দে মোকো লাগছিলে ক'ত পামাই তই কাপোৰ পিন্ধি কি কয় কিয় তই দেখো পিন্ধা সেইকাৰণে পিন্ধিব খুজিছো হয় নেকি দে হ'ব দে পিন্ধবি দে ধুনু তই কাৰ লগত কথা পাতি আছা ভূতনাথ আছে নেকি মাক চলে দেউতাই শুনা পাইছে আহা নাই দে যদি কাৰ লগত কথা পাতি আছা নাই আকলি বাৰাং বিৰিংকে বকি আছো আকলি বকি আছা কিয় এনেই বকছো বকি আৰু ইচ্ছা গৈছে সেইকাৰণে বকছো দে সঁচাকে ভূতনাথ আহে নাতো আহা নাই বাবা কিমান ক'ব লাগে সেইফালে কি চাইছা হাতৰ দুখ ওপৰত দি চাইছা সেইকাৰণে মই এফালে চালো ধুনুৰ দেউতাক মোৰ ভয়ত বেহাৰ জাৰি লৈছে ইয় মাতি দিলাক যা ধুনু তই আহা নাই বুলি কৈছিলি দেখো এইটো কোনিয়ে বেহাৰ জাৰি আনিছিলো কিন্তু এনে আনিছো মাক চকলা আহা নাই বুলি কৈছিলে মাতি পেলাই বহি আছে কেনে চলি ধুনু দেউতাৰে কি হৈছে দেউতাৰ কথা কি কবি দেউতাই সেনেকে থাকে দে বাদ দে তোৰ কাপোৰ আনিব যাম যা বাবু কিহা কাপোৰ লাগে এইটো নাকি দোকানী মোৰ মা ইয়াত দাড়ি চাও আমাৰ দেখো দেউতাৰ দাড়ি নাই ইয়াৰ কি আছে ভূতনাথৰো নাই দেখো ইয়াৰ কি আছে বাবু কি হলা নামটো দেখো নামটো মানে মাতিম ৰবা তোমাৰ দাড়ি কেটলা চাই আছো মই কি কৈছা মোৰ দাড়ি চাই আছ কে
হে কি আছে পিছত মাৰিব পাৰবা তুমি একেলা কেংকি ওলাইছা নে কচোন আমাৰ দুখ দেউতাৰ নাই তোমাৰ কি আছে এতিয়া মই কি কওঁ দেউতাৰ বা কিয় নাই দেউতাৰে গাইমুৱা বা সেইকাৰণে নাই হয় নেকি গাইমুৱা কাৰণে নাই নেকি তুমি তাৰমানে দামৰা মোৱা নেকি তোমাৰ যি আছে হে কি কোৱা মই দামৰা মই কিয় হ'ম হাতে তুমি দেখো কলা দেউতাই বোলে গাই মোৱা তেনেহ'লে তুমি দামৰা মোৱা গাই আৰু দামৰাই থাকে তুমি নাজানা নেকি হেলা বাদ দেচোন যি থাকে আৰু এটা কথা কচোন এই দাড়ি কেটলা দি কি কৰিব পাৰি নো তাৰ মানে কি কৰিব পাৰি হা নহয় তোমাৰ যে ভেথৰা বাৰত লৈ আছে কিয় লৈ আছে তাকে কৈছো কিবা খাওঁ লাগিলে চুহি থাকা নেকি হেই এলাৰে কি কথা কবাইছ কিয় চুহিম হা মোৰ মাহী দুবাৰ কেনা চলি কি কৈ দেখো তে ৰবাচোন তুমি নামেনি পেণ্টটো কিয় পিন্ধি আছা মোৰ কপাল হৈছি এইবাৰ পেণ্টটোক লৈ গৈছি এনে নাই হা এনেই পিন্ধছো দে গৰম নাই সেইকাৰণে পিন্ধছো দে নহয় দা তুমি মিছা কথা কৈছা দা মই গম পাইছো তোমাৰ লুম্পিত কিয় হৈছে হয় না সেইকাৰণে দামান পেণ্টটো পিন্ধছা হয় না কচোন নহয় লুম্বিত কিয় ওলা নাই মোৰ কিয় ওলব হা নহয় তাৰ একবাৰ জেকাৰো হৈছিল সেইকাৰণে কৈছো জেকাৰ ওলছিল বোলে কোনবা জেকা ঘণ্টা দে হ'ব দে হেলা বাদ দে তোমাক এতিয়া কি লাগে কছো বাবু ৰবা চাওঁ এফালে আছোন কি হলা চাওঁ আছো কাষলৈকে আছোন কি হলা এই সেইখিনি কিবা দাড়ি কেইটাত বজি আছে বগা বগা কি বে কোধা হেৰি যা খাখৰি যা এখনি বসি আছা হেই মাকচকলে এইটো কি চলি দোকানৰ কাইলে এই চব কটলি চাই দিব বাবু হ'ব দে মই দিছো কৈছো তুমি আৰু কিমান চাই থকা মোৰ দিকে যি লাগে লৈ যাবা বাপাৰ অলকান্তে তোমাক কি লাগে কাপোৰ লাগে লৈ যা বাপাৰ লৈ যা মই এনে দিম যা লৈ যা মোক নালাগে ভূতনাথক লাগে ভূতনাথক লাগে কোন ভূতনাথ তোমাৰ লগত কোনে আহাই নাই দেখো মই ইয়াতে আছো হে কোনে মাতে ফুৰা দি কি চাই আছে এফালে চা কয় কোনে মাতিব দিছে ইয়াতে দেখো তুমি আৰু মোৰ বাহিৰে কোনেও নাই কোনে মাতি আছে কোনে মাতিব মই তোমাক কৈছিলো না ভূতনাথে মাতিছি সিটো দেখো ওপৰত দেখা নাই কয় ইয়াতে কোনেও নাই দেখো এই ধুনু তাক কাপোৰ দিবে দিয়ে সি খালি ধুই পেংকে থাকে হেই মাকচকলাই দেখাই কিয় নাপাওঁ কোনে আই ফুৰা হ'ব দে ভূতনাথৰ কাপোৰ ক'ত আছে তাকে দে ভূতনাথৰ কাপোৰ এতিয়া মই তোমাক কি দিওঁ তাতে আছে চোৱাচোন হেলা হয় নে নহয় চোৱা তুমি দে হ'ব দে চাওঁ দে সেই ভূতনাথ চাবাই সেই কাৰ লগত কথা পাতি আছে কাপোৰটো দেখাই পোৱা নাই মই ভূতনাথ বোলে মাতি আছে কাক মাতি আছে দেখা কিয় নাপাওঁ ভূতনাথ এগলা চব বুকা আপিৰ কাপোৰ তাৰ মানে কি আপিৰ কাপোৰে এলা পিন্ধা নৰা এলা পিন্ধলি বহি গ'লে মুতকে লাগব খুৰা হেলা নালাগে এলা কি দেখাইছ আমাৰ দেউতাহঁতে যি পিন্ধে হেলা দেখ সেইফালে যা আছে যা ভূতনাথ পাইছা হেলা দেখো হে প্ৰভু দয়া মই ৰক্ষা কৰিবা দা মোৰ দোকানত তেলা আজি কি হৈ আছে মই কিন্তু ক'ব নোৱাৰো সেই চুলিটো মাকচকলে কেনে ধৰণৰ চুলিয়ে মই ধৰিবই পৰা নাই দে পিন্ধিছা মই ইয়াতে আছো দে এইবাৰ পিন্ধি যাবা ক'লা কাক বা পিন্ধি যাবা ক'লা ভূতনাথ কি হৈছে ধুনু তই যি কৈছিলি চেন্নাকি হাতাল যি মোক মাৰি ল'ব দিছিলি হাতালে চেপা মাৰি ধৰিছি এতিয়া আগত দেখিও নাযায় পিছত দেখিও নাযায় কি কৰো আস্তে খুলিব পৰা নাচাচোন ধুনু নৰিয়ে পিছে দিলে দুপা আগে দিলে দুপাই দুপুৱে কি কৰো খুৰা ভূতনাথ এতিয়া কি কৰিবা সেইটো ফাটা ভৰি আছে যাচোন হ'লে তুমি এৰি দেখে যা কি ক মই যাব নোৱাৰো হেলা কি ক যাব নোৱাৰা কিয় যাব নোৱাৰা সি এটা ভৰি আছে দেখা নাই ধুনু মই এতিয়া কি কৰো এডাল দুখো বজি আছে মই কিছু মই চাওঁ আস্তে তলত দেখি টানি দিছোন কি দুপাই দে গেছি আৰু টান দি গেছি দে গেলে কি হ'ব বগা মাংস লাগিছে যচো যে আৰু পাইছো ভাল ভাবিছো কি হলে মাত্ৰা দুৱা একো নাই কি হ'ল তোৰ বাবু আছ নাই ভিতৰে মোৰ কপাল একো নাই দেখুৱাই একবাৰ চাই আহো ৰচা আছে নে নাই আমাক চকলে মূল লৈ যা চলটো গেল ভিতৰতে নাই দেখুৱাই গেল কয় তাৰ মানে ঘণ্টা চলটো ভূত আছিল নেকি কি বিহেছি ভূতনাথ তই জোৰে যাম পাইছা না কি কৈছা গোটাই জিনজিনে গেছি কি কৈছা তই তন্দৰ এইহে কাপোৰ কেংকে পিন্ধাই ময়ো ভাবিলো তই পিন্ধাছ যে ময়ো পিন্ধা অলপ ষ্টাইল মাৰো মোৰো ষ্টাইল ভালকে হৈছে দে তই কিয় চাপা খালি মই দেখোন তোক দেখাই দিছিলো সবাই নলি যে কিবা চাপা কলো চেৰক কাটান মাত দিলো ওপৰত দেখি পেৰকতে ইচ্ছে ঘণ্টা এতিয়া দেখো বিহত ৰ'ব পৰা নাই কি কৰো ধুনু কি দেউতাৰে আছে নে ঘৰত দেউতা আছে কিন্তু এটা কথা হয় কি কথা এটা কথা কচোন তহঁতে কেতিয়াবা লং পেণ্ট চেম্পেণ্ট পিন্ধিলি চেণ্ডেলে চেফচি নে তহঁতক এলাৰে কি কথা কহা নহয় দিছো কৈছো চেফচি নে ধুনু কি চেণ্ডেলৰ কথা কৈছি সেই পেনত থকা চেণ্ডেলৰ কথা কৈছি গম নাপা নেকি পেনতো চেন থকা কি কয় তোৰ নাই নেকি মোৰ নাই কি কয় তোৰ পেনত চেন নাই গুদাম মাৰা আছে পাওঁ নাই একো নাই গুদাম চলাম একো নাই কি কয় গুদামো নাই কেংকে উঠা মোৰ চাই দি দাঙি দিয়া পেনটো সেংকে উঠো মেক চকলাই চাই দি বোলে দাঙি দিয়ে সেংকে উঠা বেছিকে টান গান পালি সৰকাই দিয়া তাতে কি হ'ল মোৰ চব পেনে নাই পিছত দিঘে জানা আগত দিঘে নাই তহঁতে তাৰমানে এইগিলা পেনৰ কথা নাজানা হয় না জানিবার ইচ্ছা নাই গুটিমা সেনা পেন তই পিন্ধা আমাক নালাগে আমি নিপিন্ধো ৰবা কিয় লাগে তোমাক কিয় ইচ্ছা তুমি হেৰিয়ে ভূতনাথক চেফচিয়ে সেইকাৰণে কৈছো
কি কৈছে ভূতনাথক চেপচি কি কয় ক'ত আছে ভূতনাথ ইয়াতে আছে নেকি আছে ৰ ইয়াতে আছে ৰ সেইটোৱে বৃহৎ কথা ৰক্ষা বনাই ইয়াতে বহি আছে কি কয় মোক চকলাই ভূতনাথকো চেনি চেপে যা ভূতনাথক দেখা পাইছা নেকি দেখা পোৱা নাই তই সেইফালে কিয় চাই আছা ধুনু ধুকু চাই আছে সেইকাৰণে চাই আছো ৰ ধুনু বেছিকে চেং চেঙাবা দিছে কি কৰে আমাক চলাই মাতছি দেখো শুনা পাইছা না পাইছো চেং চেঙিছে বোলে সেনেকে অলপ দেখো এতিয়া কি কৰে ভূতনাথক কেনেকে ভাল কৰবা সি এটা ভাজি আছে দেখো তাকেতো ৰবা এতিয়া কেনেকে ভাল কৰা নো ভূতক ভাল কৰিব লাগিব মাক চলে কি ক'বা দিছে ধুনু দে নকা কি কৰো এতিয়া কৰবা মিঠাতেল অলপ গৰম কৰি লাগি দি ভাল পাব নেকি হয় নেকি মিঠাতেল দিলে ভাল পাব ভূতনাথ মই অলপ মিঠাতেল গৰম কৰিলে উঠে নাকি এই নাংগিৰা তই যাবা নাংগিৰা এনে যাব ৰ আমাৰ কথা কৈছি নেকি আকৌ নহয় ভালে হৈছে আমি ইয়াতে যাব পাৰিম যা তই যা তই অলপ মিঠাতেল গৰম কৰি আনি পেলাই মুখতে লাগি দিছো যা কিন্তু চাবি দে মিঠাতেল নালি কিন্তু দিগদাৰ আছে মাকচলে কি কৰে মিঠাতেল গৰম কৰি দিলাকে দিব লাগিব নাহিলে বোলে দিগদাৰ আছে মাকচলে কি কৰে এতিয়া হেৰি ভূতনাথ আমাৰ তাতে আজি মিঠাতেল তাৰমানে নাই শেষ হৈছে এনো তাতে আছে এক নহয় কিয় সেই মাকচলে আমাৰ নাই আমাৰ শেষ হৈছে আজি ৰাতিপুৱা শেষ হৈছে কি ক'লা আলু না ধন্দা দিবা কি মিঠাতেল নাবলে কেৰাচিন তেল দি খাইছো এইবিলাক কি খবাইছা আৰু গৰম কৰিবা তাৰমানে দেশলেও নাই ঘৰত কি গৰম কৰিম তই দিও কালি মিঠাতেল আনছা আনছি কালি মিঠাতেল মিছা কথা কৈছি মই কেতিয়া দেখা পাইছা নেকি ইয়ালে আনা কৈছি দিয়ক মই আনা দিয়ক মই কথা পতা নাই এনেটো কেনা কৰে দেখি আনা কি হৈছে তোৰ ভূতনাথ মই যাম দে মই লৈ ৰা তন্দুৰ আগতকে তেল অলপ বাছি ন বাৰ নাই মুঠা বাৰ নাই কোনে কৈছে আপোনাৰ তে ৰন্ধে কিয় নেগলি নেগলো মানে এনেই নেগলো এতিয়া কি কওঁ হয় নেকি এনাই নেগলি তে ৰহ গম পাবি ৰ মাকচলা কিবা কৰিব নেকি যা নকৰে দেখিয়া কৰিব পাইছা না কেনা পিছে ৰহ আৰু দি আছো ৰ মাকচলা হৈছে আকৌ জংঘলৰ পিছত দলমাত দিছে ৰ ইমান ডাঙৰ গাছ মাকচলা হয়তো ইমান ডাঙৰ গাছ মাকচক লাইফত ইমান ডাঙৰ গাছ দেখা পোৱা নাছিলো কি ডাঙৰ গাছ তাৰ মানে ৰ আমাক ক'ত দলমাত দিছে তাৰমানে বেলেগ জেগা আহি পালো নেকি এইফালে চাওঁ ইমান ডাঙৰ ঘৰ মোৰ মাইও ইমান ডাঙৰ এলা ঘৰ নহয় বাবাই দেখি এলা ফিঅ' টাৱাৰ পাওঁ কি ফিঅ' এই মোবাইলত যে ফিঅ' তাৰ কথা কৈছো সেই গুটি মোৱা ফিঅ' নহয় জিঅ' সেইটো জিঅ' তাৰে টাৱাৰ পাইছো টাৱাৰ কিয় নাই হৈ ঘৰ পাই দেখো এফালে চাচোন চব দুহাকে ডাঙৰে তাৰমানে কিবা আমি বেলেগ জেগা আহি পালো নেকি ক'বা নোৱাৰো না মংগল গ্ৰহতে দলমাত দিছে ঘণ্টা কি কয় মংগল গ্ৰহ আহি পালো আমি ক'বা নোৱাৰো হ'ব পাৰে মই যাই পোৱা নাই নহয় আগতে মাকচকলে মংগল গ্ৰহৰ বস্তুবিলাক ইমান ডাঙৰ তাকেতো আমাৰ তাতকৈ দেখো বহুত ডাঙৰ মাকচলা কি এইটো কি আছে বগা জচু কাষৰ পেচাওঁ য'ত মংগল গ্ৰহৰ মানুহ পাওঁ সেই মাকচলে ভয় লাগে তই চাগে যাব নাযাওঁ তই তাক মই চাই আহোঁ মাই ভৰি আকৌ খান দেখো গোলা নাই ইমান ধুমা জতা মা কচম সেই জেগা চাই কি ডাঙৰ ভৰি পাতনা আন পাই বাছা আকৌ খান কিবা কৰিব নেকি সেই মান নাই মাৰা আকৌ নকৰে নাহাকে দে আছো দে চাওচো চাই লেগ পিচ দুখন কি ডাঙৰ দেখিছা না লেগ পিচ আৰু কি সেই গুটি মোৱা ভোট দুখনৰ কথা কৈছো দেছা ই যদি ইমান ডাঙৰ এটা জগাল গেলাৰ কিমান ডাঙৰ হ'ব সেই চোহাৰৰ নাতি মনে থাক শুনা পালি বাছা পিটকি দিব সেই মাকচলে কাম চাম তালমাত দিছো দেখো ইমান ডাঙৰ শব্দ জেগা এক দুবাৰ আমাৰ তাৰে চেম টু চেম জৰি আন পাই হয়তো আমাক চলি মংগল ঘৰত কি কৈছে ৰচোৰা হয় নে নহয় একবাৰ মাতিছ ৰ জৰিয়া সেই আমাৰ কথা শুনাই নাই পাইছো মাতি লেপ নাই কেবাই কি কেবাই সি ক'ত আছে আমি ক'ত আছো দেখা নাই হয়তো ৰচোন এইটো এতিয়া জৰিয়া হয় নে নহয় কেনেকে হ'ব ইয়াৰে মানুহ জৰিয়াৰ ইমান ডাঙৰ হ'ব পাৰে নেকি যা ই যদি ইমান ডাঙৰ ইয়াৰ ঘৈণীয়েকটো কিমান ডাঙৰ হ'ব মই কি ঘণ্টা জানো মই দেখা পাইছো নেকি মাই জলকে দেখো জাগা চাগা লৰি গৈছে কি জৰিয়া কৰবি সি দেখো তাক জৰিয়া বুলি মাতিলে কিয় মই কি জানো ঘণ্টা কিয় মাতিছে মই ক'ব নোৱাৰো মই মলম এটা আনিব গৈছিলো আকৌ গেলা চহৰিছি আগতাই হয় নেকি তে যা ভালে আছে যা যা ই দুখৰ কিবা বেলেগ নাই কেনে দেখি দেখো ৰচোৰা হাক চাও মাক চকলা সেইটো দেখো পেটলা মাছ পাই তুমি সেনা দেখি দেখো সেনা দেখি নহয় গছমুৰা হৈ ভাষা তুই পেটলা মাছ তৰে সিটো তাৰমানে জৰিয়া আছিল ই সেই কেনে তাক জৰিয়া বুলি মাতিছি শুনা পাইছিলি না তই পাইছো তোৰ তই পাইছা দেখো এন্ধে মাক চকলা এবাৰ ডাঙৰ কেনেকে হলে এন্ধে ডাঙৰ শুনাই যা মই এতিয়াহে গম পাইছো যা কি গম পাইছা মোক নাথাকে কৈ আছো ৰ গম পাবি ৰ তাৰমানে কি হৈছে জানা না বাছা আমি সৰু হৈ গৈছো সেইকাৰণে তাহাঁতক ডাঙৰ দেখা পাইছো কি কয় আমি সৰু হৈ গৈছো বাছা ভূতনাথে আমাক নামান কৰি দিছে সেইকাৰণে বাছা আমি বস্তুবিলাক ডাঙৰ তাত দেখা পাইছো তই মই মৰিলো দে মই চেচ দে